How happiness almost ruined my life. Yes. কেনেকে সুখে প্ৰায় মোৰ জীৱনটো শেষ কৰি দিছিলে। তো এইটো বিষয়ত আগবাঢ়াৰ আগতে মই আপোনাক চিম্পল মোৰ লাইফৰ এটা কাহিনী কথা কওঁ, ঠিক আছে? তো এট ডেট টাইম আই ৱাজ এৰাউণ্ড 16-17 বছৰ, ঠিক আছে? 16-17 বছৰত মই তেতিয়া নতুন নতুন কলেজ যাওঁ। একচুৱেলি 17-18 য়েছ 18 বছৰমান হৈছে। তো নতুন নতুন কলেজ যাওঁ। তো ঘূৰা ফুৰা আৰু ইপিনে সিপিনে কুল দেখাবৰ কাৰণে মই বহুত কিবা কাৰণে কৰা গৈছিল। ক্লাবিং পাৰ্টিং সেইবিলাক মই একচুৱেলি কৰা নাই, বাট আৰু বহুত কিছু কিছু কাণ্ড আছে সেইবিলাক কৰা গৈছিল। তো যেতিয়া মই কাণ্ডবিলাক কৰিছিলোঁ, কাণ্ড মানে কামবিলাক, তো যেতিয়া মই কামবিলাক কৰিছিলোঁ মই এটা হেপ্পী ফিল কৰিছিলোঁ যে য়েছ আই ফিল হেপ্পী। কিন্তু ছেম বস্তুটোৰ কথা যেতিয়া মই 2 বছৰ পিছত ভাবোঁ তেতিয়া মই মোৰ চিন্তা হয় যে মই কিয় কৰিছিলোঁ এইবিলাক। তো এক প্ৰকাৰৰ মোৰ গিল্ট টাইপ ফিল হয়। তো যোনটো বস্তুক মই একচুৱেলি হেপিনেছ বুলি ভাবি আছিলোঁ সেইটো একচুৱেলি আছিল মোৰ প্লেজাৰ। তো এতিয়া সেইটো হৈ গ'ল মোৰ গিল্টি প্লেজাৰ। এইটো এইবিলাক কথা জানে অৱশ্যে বহুতে, গিল্টি প্লেজাৰ কি বস্তু, প্লেজাৰ কি বস্তু। বাট য়েছ, যোনটো কথা বহুতে বুজি নাপায় সেইটো হৈছে যে প্লেজাৰ আৰু হেপিনেছ দুটা বেলেগ বেলেগ বস্তু। আৰু আমি প্ৰায় হেপিনেছক প্লেজাৰৰ লগত আমি কি বুলি কওঁ কানেক্ট কৰি দিওঁ, বা সঁচাকৈ ক'ব গ'লে আমি প্লেজাৰকে হেপিনেছ বুলি কেনে আমি তাক ফ'ল' কৰোঁ। আমি ভাবোঁ যে এইটো বস্তুটো এতিয়া মোক হেপ্পী ফিল কৰাই আছে, মই ফিল গুড যোনটো কয়, মই ভাল ফিল কৰি আছোঁ, তো ইট ইজ মাই হেপিনেছ। নহ'ব পাৰে, সেইটো চিম্পলি আপোনাৰ প্লেজাৰো হ'ব পাৰে যে আপুনি সেইটো কৰি ভাল পাই আছেই, মানে সেইটো যে আপোনাক এটা সময়ত আগুৱাই লৈ যাব, সেইটো নহ'ব পাৰে। লাইক আপুনি পাৰ্টি কৰি আছে, ঠিক আছে? এতিয়া গোটেই সপ্তাহটো কাম কৰি কেনে আপুনি ধৰক একদিন গেপ পায়, ঠিক আছে, উইকত। তো সেই একদিনৰ মূৰত আপুনি ক'ৰবাত খাব গুচি গ'ল, আপুনি ফ্ৰেণ্ডৰ লগত টাইম স্পেণ্ড কৰিলে, তো দেটছ ফাইন একচুৱেলি, ভাল কথা, কৰিব লাগে। ফেমিলি বা ফ্ৰেণ্ডছৰ লগত টাইম স্পেণ্ড কৰিব লাগে। কিন্তু সেইবুলি আপুনি গোটেই সপ্তাহটোৱে আপুনি পাৰ্টি কৰি কৰি গৈ আছে আৰু আপুনি ভাবি আছে আই এম লিভিং আ হেপ্পী লাইফ, মই হেপ্পী আছোঁ। একচুৱেলি আপুনি ভাবি চাব পাৰে, যদি আপোনাৰ চাকৰি নাই আৰু আপুনি এনেকুৱা এটা ফেমিলিত আছে য'ত অফক'ৰ্ছ 2টা পইচা খৰচ কৰাৰ আগতে ভাবিব লগা হয় বহুতবাৰ, তো আপোনালোকে গম পাব পাৰে যে এনে এটা বস্তু ই আপোনাক মমেণ্টাৰীলি এতিয়াতো হেপ্পী ফিল কৰাই আছে, কিন্তু কিছু বছৰ পিছত যেতিয়া আপোনাৰ কান্ধত ৰেছপনচিবিলিটি আহি পৰিব তেতিয়া অফক'ৰ্ছ ই আপোনাক গিল্ট ফিল কৰাব। তো সবাতোকৈ প্ৰথম আমি কি কৰিব লাগে, আমি কৰিব লাগে প্লেজাৰ আৰু হেপিনেছ সেই দুটা বেলেগ বেলেগ কৰিব লাগে। যে এইটো বস্তু মোৰ প্লেজাৰ হয়, এইটো বস্তুৱে মোক হেপ্পী কৰাব, ঠিক আছে? এনে বহুত কিছু কাম থাকে যি ধৰক এতিয়া আপুনি যেতিয়া কৰি আছে আপুনি হেপ্পী ফিল নকৰে, কিন্তু যেতিয়া হৈ যাব তাৰপিছত আপুনি হেপ্পী ফিল কৰিব, আৰু সেইটো হেপিনেছটো বহুত এটা কামৰ বস্তু। উদাহৰণ আছে মোৰ তাতে অফক'ৰ্ছ। তো এইটো কথা হ'ল আমাৰ মাষ্টাৰ্ছৰ টাইমত, ঠিক আছে? আমাৰ যি প্ৰজেক্ট ছাবমিশ্যনৰ ডিজাৰ্টেশ্যন বনাব লাগে, তো সেই ডিজাৰ্টেশ্যনৰ টাইমত আমি যেতিয়া কামটো কৰি আছিলোঁ আমি একদম এক প্ৰকাৰ ক'ব গ'লে একচুৱেলি আমি ফ্ৰাষ্ট্ৰেটেড হৈ গৈছিলোঁ যে এইটো কৰি আছোঁ ভুল, সেইটো কৰি আছোঁ ভুল, এনেকৈ ৰিজাল্ট নোলায়, তেনেকৈ ৰিজাল্ট নোলায়। কিন্তু কৰি 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 এট লাষ্ট যেতিয়া আমাৰ আহি গ'ল, ডিজাৰ্টেশ্যনটো যেতিয়া বনি ৰেডি হৈ গ'ল, ডেট থিং একচুৱেলি মেড আছ হেপ্পী। মানে সেইটো হেপিনেছটো এনে নহয় যে আমি পাৰ্টি কৰি কেনে উৰাই দিলোঁ, সেইটো মোমেণ্টটো আমি এনজয় কৰিছোঁ, আমি এটা প্ৰাউড ফিল আহিছে।
তো হ্যাপিনেছত প্ৰাউডো থাকে আপোনাৰ প্ৰাউড এটা যোনটো ফিলিং সেইটো থাকে হ্যাপিনেছত মিলি থাকে বহুতে ভাবে যে প্ৰাউড ইজ সামথিং ডিফাৰেণ্ট প্ৰাউডে আপোনাক হ্যাপি কৰিব নোৱাৰে প্ৰাউডে আপোনাক ইগোইষ্টিক কৰিব অহংকাৰে কৰি দিব তেনে ধৰণৰ কথা বাট একচুয়ালি প্ৰাউডে আপোনাক প্ৰাউড আৰু প্ৰাইড দুটা বেলেগ বেলেগ বস্তু বহুতে আকৌ হেতুকো কনফিউজ কৰে নহয় তো হ্যাপিনেছত এটা প্ৰাউড থাকে প্ৰাউড ফিলটো থাকে তো সেই যে হ্যাপিনেস সেইটো হ্যাপিনেসটো আহিল আমাৰ এচিভমেন্টৰ পৰা আমি কিবা এটা কামত ইমান দিন ধৰি লাগি 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 এট লাষ্ট আমি পাইছো সেই এচিভমেন্টটো হেতুৰ পৰা আমাৰ হ্যাপিনেসটো আহিছে তো সেই হ্যাপিনেস যদি আপোনাৰ আছে অফ কোর্স এটো নট ব্যাড কিন্তু এটো ভিডিওৰ টপিকটো যি হ্যাপিনেস হয় সেই হ্যাপিনেসটো এচিভমেন্ট নহয় সেই হ্যাপিনেসটো হৈছে প্লেজার যোনটো মোমেন্টাৰী হ্যাপিনেস বুলি কেনে ক'ব পাৰে কি হয় মোমেন্টাৰী হ্যাপিনেস যেটা আপুনি ইতিয়া যি কৰি আছে আপুনি হেতু ভাল পাই আছে জাস্ট লাইক ভিডিও গেম আপুনি দিনটো ভিডিও গেম খেলি গৈ আছে ঠিক আছে আপুনি যেটা ভিডিও গেম খেলি গৈ আছে ইউ ফিল নাইস ওকে কিন্তু যেটা ভিডিও গেম বন্ধ হল আপুনি এই ভিডিও গেমৰ পৰা আতৰি কেনে ৰিয়েল লাইফত চালে আৰু ৰিয়েল লাইফত চাই কেনে আপুনি আপোনাৰ ৰিয়েলাইজ হল যে মই কি কৰি আছিলো ইমান টাইম মই এনে ওয়েস্ট কৰি দিলো তো হেতু হ্যাপিনেস নহয় হেতু আপোনাক হ্যাপি নকৰে হেতু আপোনাক আৰু গিল্ট ফিল কৰাব আপুনি আৰু গিল্টি ফিল কৰিব তো সেইকাৰণে হ্যাপিনেসৰ সোর্সটো বহুত ক্ষেত্ৰত চাই চিটি কেনে আমি চুজ কৰিব লাগে যে কি বস্তু হেতু মানে চাব গলে হ্যাপিনেসটো এনে এটা বস্তু যি আমি লং টার্মত চিন্তা কৰিব লাগে লং টার্মত যোনটো মই অলৰেডি ক'লো পাৰ্টিং ক্লাবিং বা ভিডিও গেম খেলা ভিডিও গেমটো আপুনি দিনটো কষ্টৰ মূৰত 1 ঘন্টা খেলিছে দ্যাটস ফাইন কিন্তু দিনটোৱে খেলি গৈ আছে হেতুৰ কথা কৈছো মই তো যেতিয়া আপুনি কিবা এটা কাম কৰি গৈ আছে আপুনি বৰ্তমানে হ্যাপি হৈ গৈ আছে আৰু পিছত যাই কেনে আপুনি গম পাইছে যে আপুনি যেতিয়া খেলি গৈ আছে আপুনি তেতিয়া গম পাই গৈ আছে যে মই যদি এটো খেলটো বন্ধ কৰো মোৰ বহুত কাম আছে কৰিব লগা কিন্তু মই সেই কাম সব বাদ দি কেনে মই খেলি আছো আৰু এটো গেমটো মোক ফিল গুড মানে ফিল গুড ফিল কৰাই আছে মানে গুড ফিল কৰাই আছে তো এই গেমটো মোক ভাল লগাই আছে তো আপুনি সেই কাৰণে গুটে কামখিনি বাদ দি কেনে আপুনি খেলি আছে তো হেতু একচুয়ালি হ্যাপিনেসৰ সোর্স নহয় এটো এটা আপুনি ক'ব পাৰে এস্কেপিজমৰ সোর্স এস্কেপিজম মানে হল আপুনি এস্কেপ কৰি আছে আপোনাৰ ৰিয়েলিটিৰ পৰা ঠিক আছে তো ৰিয়েলিটিৰ পৰা যেটা আপুনি এস্কেপ কৰিব আপুনি ইন্ডিয়ান যাই থ আপুনি গিল্টিয়ে ফিল কৰিব তো যিমান পাৰে চেষ্টা কৰক আপুনি ৰিয়েলিটিৰ লগত থাকক ৰিয়েলিটিৰ লগত থাকি কেনে আপুনি নিজৰ হ্যাপিনেসৰ সোর্সটো বিচাৰক এনে নহয় যে আপুনি অকল লং টার্মৰ কাৰণে চিন্তা কৰিব লাগে লাইক আমি ডিসার্টেশনৰ যেটা কথা কলো আমি অফ কোর্স ফ্রাস্ট্রেটেড হৈ গৈছিল যেটা কামটো কৰি গৈ আছিল কিন্তু সদায় হেনে নহব পাৰে আপুনি যে এটা কাম কৰি গৈছে আপোনাৰ ভাল লাগি গৈ আছে আৰু আপুনি জানে যে লং টার্মত যাই কেনে এটা সময়ত যাই কেনে ই মোক আৰু বেছি ভাল ফল দিব তো যেটা আপুনি হেতু বস্তু মাথা থাকে যে এই কামটোৰ কাৰণে মই পিছত যাই কেনে মই হ্যাপি হম মোৰ এটা এচিভমেন্ট হ'ব এটা কিবা এটা ভাল ফল দিব তেতিয়া আপুনি যেটা কামটো কৰি 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 গৈ থাকে তেতিয়া আপোনাৰ ফিল গুড হৈ গৈ থাকে আপুনি আপুনি কামটো কৰি গৈছে আপোনাৰ ভাল লাগি গৈ আছে তেনে ধৰণৰ এটা কথা আৰু প্ৰত্যেকটা ষ্টেপত যেতিয়া সেই কামটো আপুনি কামটো তেনেকৈ কৰিব প্ৰত্যেকটা ষ্টেপত আপোনাৰ ভাল লাগি লাগি গৈ থাকিব কামটোৰ প্ৰতি আৰু নিচা বাঢ়ি বাঢ়ি গৈ থাকিব নিচাটো অফকোর্স অলপ বেলেগ ধৰণৰ শব্দ হৈ যায় বাট ষ্টিল আপুনি বুজি পাইছে মানে কি কথা কৈ আছো তো সেইকাৰণে হ্যাপিনেস আৰু হ্যাপিনেসৰ যি সোর্স বহুত ধ্যান দিব লগা বস্তু হ্যাপিনেসটো কোনোদিন এস্কেপিজমৰ লগত ৰিলেটেড হ'ব নালাগে আপুনি কিবা এটা বস্তুৰ পৰা এস্কেপ কৰিব কাৰণে আপুনি হ্যাপি হ'বৰ কাৰণে আপুনি এইটো কামটো কৰি আছে তেনে ধৰণৰ যেন নহয় আপুনি ৰিয়েলিটিৰ লগত থাকক কোনো কাম এস্কেপ কৰিব নালাগে আৰু তাৰে পিছত আপুনি কামটো কৰি গৈ থাকক হ্যাপিনেস কি হ্যাপিনেস আহি যাব হ্যাপিনেস সকলো জায়গাতে আছে আবৰি আছে সঁচা কথা চাব গলে আপুনি মাত্ৰ ল'ব লাগে হ্যাপিনেস সব কামৰ পৰা আপুনি হ্যাপি হ'ব পাৰে
কিন্তু কিবা এটা বিশেষ কাম এইটো কৰিলেহে মই হেপী হ'ম, এইটো নহ'লে মই হেপী নহওঁ, তো সেইটো বৰ এটা ঠিক কথা নহয়। তে চাব আপোনালোকে যি নিজৰ চ'ৰ্চটো ধ্যান দিব চেষ্টা কৰিব। আৰু য়েছ, বাকী কিবা যদি কনফিউজন আছে, বুজি নাপায়, দেন মই এইটোৰ ওপৰত আৰু এটা ভিডিঅ' বনাম নেক্সট। আপোনালোকে মোক জনাই দিব, কমেণ্টতে হওক বা অ'কে, মই লিংক দি দিম মোৰ ছ'চিয়েল মিডিয়াৰ, আপোনালোকে তাতে কণ্টেক্ট কৰি ল'ব মোক। চ' থেংক ইউ।